নমস্কাৰ ৰেজনত স্বাগতম জনাই ষ্টুডিঅত মই সুৰভি ভৰালী হয়তো আপুনিও কেতিয়াবা নহয় কেতিয়াবা বিমান যাত্ৰা কৰিছে কিন্তু এনেকুৱা কি হল যত মাছ যাত্ৰাতে 11 জন যাত্ৰীয়ে আহত হ'বলগীয়া হল এক ভয়ংকৰ দৃশ্য দেওবাৰৰ বিমান অৱতৰণৰ সময়ত হোৱা অস্থিৰতা বাবে 11 জন যাত্ৰী আৰু কৰ্মচাৰী 3 জন সদস্য গুৰুতৰভাৱে আহত হৈছিল দুজন যাত্ৰী দুৰ্গাপুৰৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল মূৰত আঘাত পোৱা যাত্ৰীসকলক অৱতৰণৰ পিছত মূৰত চিলাই কৰিব লগা হৈছিল বিমানখনৰ ভিতৰৰ যাত্ৰীসকলে কৰা ভিডিঅ'বোৰে মুহূৰ্তবোৰ আতংকিত কৰি তুলিছিল যেহেতু বিমানখনে অৱতৰণৰ সময়ত কেইবাবাৰো জোকাৰি গৈছিল যাত্ৰীসকলৰ অক্সিজেন মাস্ক আৰু তেওঁলোকৰ গোটেই সামগ্ৰী বিমানখনৰ মজিয়াতে পৰি গৈছিল বয়িং এয়াৰক্ৰাফ্টৰ এনে দৃশ্য প্ৰায় দেখিবলৈ পোৱা যায় ভাৰত চৰকাৰে এনেবোৰ ঘটনাক লৈ সতৰ্ক হ'বনে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট ৰেড জোন